নমস্কাৰ বন্ধুসকল, আমি ভাৰতবৰ্ষত প্ৰায় 150 কোটি মানুহ আৰু এই মানুহৰ মাজত ক্ষণে ক্ষণে কি যে ঘটনাবোৰ ঘটি থাকে এয়া কোনো হিচাপ নাইকিয়া। কাৰণ 150 কোটি মানুহৰ মাজত ইমানবোৰ পুলিচ বা ইমানবোৰ আৰ্মি দিয়াটো সম্ভৱ নহয়। তথাপিও আমাৰ ভাৰতবৰ্ষত এনেকৈ কিছুমান ঘটনা ঘটি থাকে যিবোৰ দৈনন্দিন ঘণ্টাই ঘণ্টাই কিছুমান আচৰিত ধৰণৰ ঘটনা উজাগৰ হৈ থাকে। আৰু সেই ঘটনাবোৰৰ মাজতে মই কেইটামান আপোনালোকৰ বাবে লৈ আহিছোঁ, যিকেইটা ঘটনা আজি গোটেই ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছে। আৰু যিসকলে আপোনালোকৰ নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে এই ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰো কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে এই দুগৰাকী মানুহ আপোনালোকে চাই লওক, এগৰাকী মহিলা আৰু এজন পুৰুষ। আৰু এই দুজনৰ যিটো কাহিনী আপোনালোকে শুনি আচৰিত পাব। যিজন মতা মানুহ সেইজন হ'ল এই মহিলাগৰাকীৰ দেউৰেক। আৰু এই দেউৰকে বৌৱেকৰ যি ভনী আছিলে সেই ভনীজনীক ভাল পাইছিল বহুত দিন ধৰি, আৰু তাইক ঘৰলৈ লৈ আহি বহুতবাৰ শাৰীৰিক সম্পৰ্কও কৰে। কিন্তু যেতিয়া বিয়া হোৱাৰ সময়, যেতিয়া বিয়া পাতিবৰ সময়, সেই সময়ত সেই ল'ৰাজনে অইন এজনী ছোৱালীকহে বিয়া পাতে। আৰু এই যিটো মহিলাগৰাকীৰ অপমান বা মহিলাগৰাকীৰ ভনীয়েকৰ লগত যি বিশ্বাসঘাতকতা কৰিছে, এই বিশ্বাসঘাতকতাৰ প্ৰতিশোধ ল'বলৈ এই মহিলাগৰাকীয়ে কি কৰে চাওক। যোৱা দুদিন আগতে এই মানুহজনে শুই আছিল, আৰু শুই থকা অৱস্থাতে এই মহিলাগৰাকীয়ে এখন ধাৰণ চুৰি হাতত লৈ সেই মানুহজনৰ গুপ্তাংগ কাটি পেলাই দিয়ে। আৰু এতিয়া এই মানুহজন হস্পিটেলত আছে, আৰু এই মহিলাগৰাকীও পুলিচৰ দ্বাৰা এৰেষ্ট কৰা হৈছে। কিন্তু ঘটনাবোৰ ভাবি চাওক, ইমান কিছুমান ডেঞ্জাৰাছ ঘটনা যিবোৰ আজিকালি মহিলাবিলাকে বেছি কৰি আছে, যিবোৰ কথা আমি ভাবিব নোৱাৰোঁ, যিবোৰ কথা আমি কেতিয়াও কৰিব পাৰিম বুলি নাভাবোঁ, সেইবোৰ কাম এতিয়া মহিলাবিলাকে বেছি কৰি আছে। দ্বিতীয়তে আকৌ এই ফটোখন চাই লওক। এই ফটোখনত আপোনালোকে দেখিবলৈ পাইছে নবিবাহিত পুৰুষ আৰু মহিলা, আৰু সেইদিনা কামলৈ নাযাওঁ বুলি ঘৰতে ৰৈছিল এই গিৰিয়েকজনে। আৰু মহিলা ঘৈণীয়েকে গিৰিয়েকজনক সোধে যে আজি কামলৈ নাযাওঁ নেকি। তেতিয়া এই কথাটোক লৈ, ইমান সৰু এটা কথা লৈ কিছু সময় তৰ্ক বিতৰ্ক চলে দুয়োজনৰ মাজত। আৰু যেতিয়া তৰ্ক বিতৰ্ক শেষ হয়, এয়া কোনো সমাধান হোৱা নাছিল যিটো সমস্যা, আৰু এই সমস্যাটো আৰু বেছি বঢ়াৰহে বাবে মানে তৰ্ক বিতৰ্কটো বন্ধ হৈছিল। যেনেকৈ ধুমুহা অহাৰ আগত কিছু সময় আমাৰ পৃথিৱীখন নিস্তব্ধ হৈ থাকে, ঠিক তেনেকৈ। আৰু এই মানুহজনে কি কৰে জানে, এবাল্টি পানী লৈ আহে, আৰু সেই পানীত এই মহিলাগৰাকীৰ মূৰটো ডুবাই মাৰি পেলায়। 3 মাহৰ সন্তান এটি আছিল গৰ্ভত। কিন্তু ভাবি চাওক, সৰু এটা কাৰণত ইজনে সিজনৰ ইমান ডাঙৰ শত্ৰু হৈ পৰে, আৰু জীৱনত পিছলৈ যে কি হ'ব এয়া তেওঁলোকৰ ভাবিবলৈ সময় নাই। ইমান মানে খং, ইমান শত্ৰুতা। তৃতীয়তে চাওক এইখন ফটো। এই মহিলাজনীৰ বিষয়ে যিমান কম সিমানেই কম। আপোনালোকে আচৰিত পাব এই মহিলাজনী কি যেন কৰি দেখুৱাইছে আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক। এই মহিলাগৰাকীয়ে 3জনমান মানুহৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু এজনকৈ মাৰি সেই যিটো গিৰিয়েকৰ সা সম্পত্তি আছিল, এই সা সম্পত্তিবোৰ তাই লুণ্ঠন কৰে, লুটি লৈ আহে। আৰু অৱশেষত এনেকুৱা এঘৰ পৰিয়ালত তাই সোমায়, যিখন পৰিয়ালৰ যিমানবোৰ মতা মানুহ আছিলে, দেউৰেক, শহুৰেক বা গিৰিয়েকৰ যি ককায়েক, এই সকলোবোৰৰ সৈতে তাই শাৰীৰিক সম্পৰ্ক কৰে। আৰু অৱশেষত এদিন শহুৰেকৰ সৈতে শুই থকা অৱস্থাত শাহুৱেকে দেখা পায়, আৰু এই শাহুৱেকৰ যেতিয়া দেখা পায়, শাহুৱেকক
দুয়োজনে মিলি মাৰি পেলায় আৰু সেই তেতিয়া গৈ এই কেছটো উজাগৰ হয় এই মহিলাগৰাকীৰ সকলো কথা বিতংকৈ পুলিচে জানিবলৈ দিয়ে চতুৰ্থতে এই ফটোখন চাওক এই ফটোখনত আপোনালোকে যি মহিলাগৰাকী দেখিবলৈ পাইছে এই মহিলাগৰাকীৰ গিৰিয়েকজনে কিবা এটা কেছত 5 বছৰলৈ জেললৈ গৈছিল আৰু 5 বছৰৰ পিছত যেতিয়া ঘূৰি অহাৰ সময়ত যেহেতু গিৰিয়েক জেলত আছিল সেই জেলত থকা সময়তে এই মহিলাগৰাকীয়ে আহি নিজৰ মাকৰ ঘৰত থাকেহি আৰু 5 বছৰ পাছত গিৰিয়েকে জেলৰ পৰা ওলাই আহি তাইক নিবলৈ আহে যে ঘৰলৈ আহা মই জেলৰ পৰা ওলাই আহিলোঁ তেতিয়া এই মহিলাগৰাকীয়ে কয় যে মই আৰু ঘৰলৈ ঘূৰি নাযাওঁ আজি 5 বছৰে তুমি জেলত আছিলা আৰু এই 5 বছৰ ধৰি মোৰ শৰীৰৰ যি ভোক এই ভোক কোনে মোক মিটাই আছিলে এই ভোক মোৰ মিটাই আছিলে মোৰ ভালপোৱা আৰু এজন ল'ৰা পিছফালে আপোনালোকে ফটোখনত চাগে লক্ষ্য কৰিছে সেই ল'ৰাজনক ভাল পাই তাই 5 বছৰে শাৰীৰিক সম্পৰ্ক তাত কৰি আছিল আৰু আজি যেতিয়া গিৰিয়েকজনে তাইক নিবলৈ অহা সময়ত তাই গিৰিয়েকজনক মানা কৰি দিয়ে নেক্সট এই ছোৱালীকেইজনী চাই লওক এই ছোৱালীকেইজনী দিল্লীত পঢ়িবলৈ গৈছিল আৰু তিনিওজনে এনেকুৱা এটা গেং বনাই লয় আৰু অনলাইনত ল'ৰাবোৰক ফচাই তেওঁলোকে লগ কৰিবৰ বাবে মাতে আৰু মাতি নি তাৰ সৈতে লুণ্ঠন কৰে যিবোৰ টকা পইচা আছে মোবাইল বা নিউড কৰি পেলাই ফটো উঠাই লয় আৰু ব্লেকমেইল কৰে কিন্তু আজি কেইদিনমান আগতে পুলিচে এওঁলোককো এৰেষ্ট কৰে ধৰা পৰে এওঁলোক গতিকে আচৰিত কথা আপুনি মই এনেকুৱা ক্ৰাইম কৰিবলৈ কেতিয়াও ভাবিবই নোৱাৰোঁ কিন্তু এওঁলোকে এনেকুৱা দিমাগ যেন ক'ৰ পৰা আহি পায় তেওঁলোকৰ মগজুত যেন ক'ৰ পৰা সোমাই আৰু এয়া নাভাবে যেন ধৰা পৰিলে যেন গোটেই জীৱনটো বৰবাদ হৈ যাব যিয়েই নহওক ঘটনাটো যিকেইটা ঘটনা মই আপোনালোকক কৈছোঁ এই ঘটনাকেইটা আমাৰ ভাৰতৰে আৰু সত্য ঘটনাৰ ওপৰত আধাৰিত মই আপোনালোকক কোনো সজাই কোৱা ঘটনা নহয় এনেকুৱা ৰিয়েল কাহিনী শুনি থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে যিসকলে মোৰ ভিডিঅ' চাই ভাল পাইছে লগৰবোৰৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰক লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে